একদম পাকঘৰটোত একো নাইকিয়া হ'ল আৰু এই ল'ৰা ছোৱালীহঁতে একদম ইটো খাওঁ কৈ থাকিব। আলহী এটা আহিলেও আনি থ'ব নোৱাৰি সিহঁতৰ পৰা, একদম চব খাই পেলাই চব চেচ কৰি পেলাই আৰু পিনে কঁঠাল পকিছে নহয় এতিয়া একদম। আৰু কঁঠাল আগৰ পৰা এনেও খাই ভাল পায়, এতিয়া বাতৰিত ওলালেহে আৰু যি কঁঠাল বোলে খালে বোলে ভাল বোলে ভিটামিন। হোৱাই কঁঠাল খালেনো ভিটামিন হয়নে? একদম এতিয়া কঁঠাল আৰু পিঠাগুড়ি সোপাই মাৰিছে আৰু বোলে ভাল নহয় বোলে, আমি খাইছোঁ আৰু সেইকাৰণে। ইহঁতে দুটা একদম পিঠাগুড়ি খুন্দিবই নোৱাৰা হ'লোঁ আৰু এতিয়া পিঠাগুড়ি কিমান খুন্দিবি, খুন্দি আমনি লাগি গৈছেগৈ। কঁঠাল খোপা সৈতে একদম পিঠাগুড়ি খাইছে। আইও মৰিলোঁ, পেটটো ইমান জোৰ চিকুট মাৰি ধৰিছে, হাগু লাগি গৈছে, মানে গু নোলাইছে নহয়। এই কঁঠাল খোৱাৰ কাৰণে হৈছে পাৰে। আগতে কঁঠাল ইমান নাখাওঁ নহয়, খাওঁ যদিও এতিয়া টিভিত দিলে আৰু একদম মানে এটা খাই দিলোঁ নহয়। এটা কঁঠাল খাই দিলোঁ, এতিয়া পেটটো একদম আইও চিকুট মাৰি ধৰিছে, মৰিলোঁ। ইয়াতো নাই দেখোন, সিহঁতি দুটা ক'লৈ গ'ল আকৌ? কঁঠালৰ পিঠাগুড়ি পাতি লৈ ক'ৰবাত লুকাই পেলাই খাই আছে নি? মাজনী ক'ত গ'লি? ক'ত আছ তহঁতি? মা কি হ'ল, কেলৈ চিঞৰি আছা? এই লেট্ৰিনত আছোঁ মই, ইমান জোৰছে পেটটো চিকুট মাৰি ধৰিছে। পাইছ চিকুট মাৰি ধৰিবইতো, অথনি কৈ থকা নাছিলোঁ মই ইমানকৈ কঁঠাল নাখাবি, একদম গোটেইটো মাৰি দিছে। এটা একদম গোটেইটো মাৰি পেলাই হাঁহিছিলি নহয়। এতিয়া পাইছ, পায়খানাত আছোঁ বুলি ক'বলৈ আহিছ, সোমাই থাক তাতে। মা মৰিলোঁ, ইমান জোৰ বিষাইছে, পেটটো একদম চিকুট মাৰি ধৰিছে। কি কৰোঁ এতিয়া? মই মৰিলোঁ আৰু কঁঠাল আজিপা নাখাওঁ। এটা কঁঠালনো খাব লাগেনে মই বাৰু সোৱাদ পাই? আৰু খাবি, আৰু সোমোৱাবি, এটা সোমোৱাবি কঁঠাল পিঠাগুড়ি খোপা সৈতে। পালি চুটটো এতিয়া, পেটটো নিবিষাই কি হ'ব? যা অলপ শুই থাকে, তেতিয়াহে ভাল পাবি।